বিহু শুভেচ্ছা জনালো হয়তো আপোনালোকৰ চেনেলত গৈছোঁ থাকিল কিন্তু এটা কথা মদৰ কাৰণে সমগ্ৰ অসমবাসী এটা হাইচমেন হৈছে যেনেকৈ মোৰ ওচৰতে ৰুমত লোকেল চুলাইৰ দাম 150 টকা 200 টকা কিন্তু আজি যিহেতু অসম চৰকাৰে যিটো চিন্তাধাৰা কৰিছে যিটো ৱাইন শ্বপ খুলিছে তাৰ কাৰণে সকলো অসমবাসীয়ে আজি তেওঁলোকক ধন্যবাদ দিছে কাৰণ মদ খাই বহুত মানুহ জীয়াই চলি আছে সমগ্ৰ অসমবাসীয়ে নহয় যিসকলে খায় হয় য়েছ ঠিক আছে মই এইটোলৈ কোৱা নাই হয় সমগ্ৰ অসমবাসী নহয় কিন্তু তাৰ ভিতৰতে বহুতে মদ খায় আমিও মদ খাওঁ কিন্তু কণ্টিনিউ আমি নাখাওঁ কিন্তু এটা কথা এই ৱাইন শ্বপ বন্ধ থকাৰ কাৰণে লোকেল চুলাইৰ দাম এনেকুৱা বাঢ়ি গৈছে মানুহৰ মাথা নষ্ট হৈ গৈছে লোকেল চুলাইৰ দাম 150 টকা 200 টকা হৈ গৈছে যাৰ কাৰণে যি ৱাইন শ্বপ খোলাৰ কাৰণে সকলো মানুহে ভাল পাইছে বা আৰু তেওঁলোকে এটা যিখিনি খুৰা পান কৰি তেওঁলোকে বহুত ধন্যবাদ দিছে অসম চৰকাৰক বহুত দিনৰ মূৰত খুলিছে হয় কেনেকুৱা লাগিছে কিন্তু মই বুলি নহয় সকলো যিখিনি মদ খায় খুৰা ৰাগী যিখিনি তেওঁলোকে সকলোৱে ভাল পাইছে মই বুলি নহয় আশীৰ্বাদ দিছে নেকি আশীৰ্বাদ বুলি নহয় কিন্তু কি জানা এলকহল মানুহৰ গাঁৱত লাগে কাৰণ মই জানো যে মেডিচিন প্ৰত্যেকটো মেডিচিনত অলপ হ'লেও কিবা এটা পাৰ্চেণ্টেজত এলকহল থাকেই মই জানো কালি কেইটা বজাত পাইছে খবৰটো কালি এনেই মই নিউজৰ ফালৰ পৰা এনেই চোৱা নাই কিন্তু মোৰ এজন লগৰ ক'লে বোলে 10টা বজাত খোলাই দিব 5টালৈকে বোলে সেইখিনি ধন্যবাদ আপুনি কিমান সময়ৰ পৰা আছে ইয়াত মই মোটামুটি 1.5 ঘণ্টা হ'ল লাইন দি থকা মই এইটো লাইফত প্ৰথম 1.5 ঘণ্টা আজি হয় এইটো লাইফত প্ৰথম তাৰমানে মদৰ কাৰণে যে লাইন দিছোঁ এইটো লাইফত প্ৰথম এক্সিডেণ্ট এইটো 2020 চনত প্ৰথম এক্সিডেণ্ট